কবিতাৰ শিৰোনাম তুমি বৰ্ণালী। ধেমাজিৰ তুমি বৰ্ণালী দেৱ ৰয়। বৰ্ণালী, তুমি এতিয়াও ধুনীয়া হৈ আছানে? আছেনে তোমাৰ মুখৰ সেই মিচিকীয়া হাঁহিটো? দীঘলকৈ ৰাখিছানে তুমি হাতৰ আঙুলিৰ নখবোৰ? বৰ্ণালী, এতিয়াও তুমি নাৰ্ছ হৈয়ে আছানে? তোমাৰ সেই হাঁহিটোত মই বিচাৰি পাইছিলোঁ নিজকে এটা নতুন ৰূপত। আৰু তুমি যে ব্যৱহাৰ কৰা সেই ইংগেজ W2 পাৰফিউমটো, যাৰ সুগন্ধিত মলমলাই উঠে আৰ্য হস্পিটেলৰ চৌহদ। যেতিয়া তুমি চেলাইন ল'ব, এনে লাগে যেন তুমি মোৰ হৃদয়ত ৰুইছা এজোপা ৰঙা গোলাপ। চেলাইনৰ পানীৰ সলনি মোৰ শিৰাই শিৰাই গৈ আছে অবুজ শিহৰণ। তুমি যেতিয়া হস্পিটেলত প্ৰৱেশ কৰা, এখন্তেকৰ বাবে মৌন হৈ ৰয় হস্পিটেলৰ প্ৰৱেশদ্বাৰ। তুমি কি জিৰ'ডেড SP নেকি? নে তুমি মনচেফ 200? মই ধৰিব পৰা নাই। কিয় বাৰু তোমাক ইমান ভাল লাগে বৰ্ণালী? কিয়? এই কিয় শব্দটোৱে মোৰ স্বপ্ননীল দুচকুত নতুন স্বপ্নৰ উদয় কৰিছে। বৰ্ণালী, তুমি বাৰু ফিডবেক কিয় ইমান ভাল পোৱা? কি আছে তাত? বেড, গুড নে এক্সেলেণ্ট? এই এক্সেলেণ্ট শব্দটো শুনিবলৈ তোমাৰ মনটো ইমান অধিক কিয়? লাগে ফিডবেক? লোৱা, হিয়া উজাৰি লোৱা। মোক প্ৰেমৰ বলিশালত খুৱাই যিমান লাগে সিমান লোৱা, কাৰণ হিয়া উজাৰি ভাল পাওঁ তোমাক। আৰু ময়ো হিয়া উজাৰি দিম তোমাক এক্সেলেণ্ট, 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 কাৰণ তুমি বৰ্ণালী দেৱ।